নমস্কাৰ বন্ধুবান্ধৱীসকল, এই ভিডিঅ'টো সম্পূৰ্ণকৈ যিসকলে অসম পুলিচৰ ABUB 2134টা পদৰ ফিজিকেল টেষ্ট দিব যাবা তোমালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ ভিডিঅ'। তোমালোকে এই ভিডিঅ'ত জানিব পাৰিবা তোমালোকৰ ডিষ্ট্ৰিক্টত এদিনত কিমান কেণ্ডিডেটে ফিজিকেল টেষ্টটো দিবলৈ গৈছে আৰু কিমানে দিবলৈ যোৱা নাই তোমালোকে জানিব পাৰিবা। কেনেকৈ জানিব পাৰিবা মই কৈ আছোঁ। প্ৰথমে ক'ব লাগিছোঁ যিসকলে ফিজিকেল টেষ্ট দিব যাবা তোমালোকক প্ৰথম এনেকুৱা ধৰণৰ কুপন এটা দিব, সকলোকে দিব। আৰু সকলো ডিষ্ট্ৰিক্টৰে বেলেগ বেলেগ টোকন হয়, কিছুমানক হয়তো স্লিপ টোকন দিয়ে, কিছুমানক হয়তো ষ্টেক টোকন দিয়ে। এতিয়া হৈছে এই টোকনটোৰ পৰা তোমালোকে কেনেকৈ গম পাবা যে তোমালোকৰ কিমান কেণ্ডিডেটে ফিজিকেল টেষ্টটো দিবলৈ গৈছে আৰু কিমানে দিবলৈ যোৱা নাই। ধৰি লৈছোঁ তোমালোকৰ ডিষ্ট্ৰিক্টত এদিনত ফিজিকেল টেষ্ট দিবলৈ কাৰণে 500জন কেণ্ডিডেটক মাতিছে। এতিয়া হৈছে তোমাৰ টোকন নম্বৰটো হৈছে 205 আৰু তোমাৰ পাছত আৰু 45জন আছে। 45জনৰ যিজন শেষত আছে, একেবাৰে শেষত একেবাৰে লাষ্টৰ কেণ্ডিডেট হয়, তেওঁৰ টোকন নম্বৰটো হৈছে 250 মানে 250। এতিয়া হৈছে যিহেতু তোমালোকৰ 500জন কেণ্ডিডেটক ফিজিকেল টেষ্ট দিবলৈ মাতিছিল, একেবাৰে শেষৰ টোকন নম্বৰটো তোমালোকে চাবলৈ চেষ্টা কৰিবা। সেই টোকন নম্বৰটো চালেই তোমালোকে গম পাবা যে তোমালোকৰ এদিনত কিমান কেণ্ডিডেটে ফিজিকেল টেষ্টটো দিবলৈ গৈছে আৰু কিমানে দিবলৈ যোৱা নাই। তোমালোকে এই শ্লিপখনতে গম পাবা। তোমালোকে এইটো চেষ্টা কৰিবা, চাবলৈ কাৰণে চেষ্টা কৰিবা। যিহেতু তোমালোকে বহুতেই সময় পাবা, যেতিয়া তোমালোকে লাইন ধৰি থাকিবা বহুতেই সময় পাবা, তেতিয়া তোমালোকে চাবলৈ কাৰণে চেষ্টা কৰিবা। তেতিয়া তোমালোকে জানিব পাৰিবা যে তোমালোকৰ ডিষ্ট্ৰিক্টত এদিনত কিমান কেণ্ডিডেটে ফিজিকেল টেষ্টটো দিবলৈ গ'ল আৰু কিমানে নাই যোৱা। তোমালোকে তাতে আইডিয়া এটা ল'ব পাৰিবা। তোমালোকে ধুনীয়াকৈ বুজি পালা। ভিডিঅ'টো ইমানখিনি আছিল। ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম।